নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম। এখেত মোৰ ভণ্টি হয়। আজি কেইদিনমান আগতে মই নুনমাটিত গৈ এওঁৰ ইমান ধুনীয়া মানে কলফুলৰ পিঠা লাড়ু বনাই সেই ভিডিঅ'টো দিছোঁ। আপোনালোকে চাইছে, বহুতে সঁহাৰি দিছে, বহুতে অসমবাসীয়ে এখেতক আশীৰ্বাদ দিছে। এখেত মানে বহুত সন্তুষ্ট, কিন্তু এখেত আজি বহুত মনৰ এটা দুখ লৈ মোৰ তাতে এওঁ আহিছে। এওঁক তাৰমানে এজন মানুহে ইমান কষ্ট, তাৰ আগতে মই এটা কথা কওঁ দেই, এওঁৰ দোকানলৈ জুবিন গাৰ্গ অহা কথা আছিল ছিংগাপুৰৰ পৰা, হয়নে বাইদেউ? ছিংগাপুৰৰ পৰা কি আপোনাক কি কৈছিল জুবিন দাই, কি কৈছিল আপোনাক? জুবিন দাই দোকানখনত আহি কিনে হেৰি কৰা কথা আছিলে আৰু অলপ সহায় কৰাৰ কথা আছিলে দাদাই, মানে ছিংগাপুৰৰ পৰা আহি বাইদেউ আপুনি আগবাঢ়ি যাই থাকক, কলগছৰ দোকানখন কৰিছে, ভালে লাগিছে, মোৰে প্ৰিয় বস্তু, সেনেকে কৈছিল। আৰু মই এখন নাও বনাইছিলো দাদা থাকোতে, দাদাক কাহিলীপাৰাত একদিন লগ পাইছিলো, ইফালে যায়ে থাকো কাহিলীপাৰা ফালে, হঠাৎ লগ পাই দাদাৰ লগত অকলে এনেকে কথা পাতিছিলো। দাদাই অহাৰ কথা, নাওখন উদ্বোধনী কৰাৰ কথা আছিলে, তাৰে সলনি ৰাজা দাক মই কৈছিলো কথাখিনি বুজাই। তাৰপিছত ৰাজা দা আহিল মোৰ দোকানলৈকে, ৰাজা দা আহি আপোনাৰ মানে জুবিন দাৰ মানে কৰিব লগা খিনি মানে ৰাজা দাই কৰিলে। ৰাজা দাক গোটেই খোলাকে কলো, ভাল লাগিছে ৰাজা দা মানে ৰাজা দাও মানে মই কওঁ একদম মানে ভগৱান সদৃশ মানুহ। জুবিন দা যেনেকুৱা, ৰাজাদাও সেনেকুৱা, অন্তৰখন একদম হেৰি দুখীয়া মানুহ। ৰাজাদাৰো জুবিনৰ যিখিনি গুণ আছে, ৰাজাদাৰ গাতো সেইখিনি গুণ আছে। মই ৰাজাদাকো মই মানে মোৰ পেজৰ পৰা ৰাজাদাকো মই প্ৰণাম জনাইছোঁ। আৰু এখেতৰ মানে আশাটো পূৰণ নহ'ল, যিহেতু ছিংগাপুৰৰ পৰা জুবিন গাৰ্গ উভতি নাহিলে, তাতেই অঘটন হৈ গ'ল জুবিন দাৰ। কিন্তু এখেত আজি কান্দি, এতিয়া অলপ আগতে কান্দিছিলে এখেতে, মানে চকু পানী মুচি এওঁ দুই এষাৰমান ক'ব। জুবিন গাৰ্গ ফেন ক্লাবৰ এজন ল'ৰা, বাইদেউ কওকচোন ল'ৰাজনৰ নাম কি আছিলে? অংকুৰ। অংকুৰ টাইটেলটো নাজানে। জুবিন গাৰ্গ ফেন ক্লাবৰ এজন সদস্য অংকুৰ, এখেতক ইমান বেয়া ভাষাৰে মিছবিহেভ কৰিছে। আৰু আপোনাক কি কৈছে, জুবিন ক্ষেত্ৰত কি কৰা বুলি কৈছিলে আপোনাক? কৈছে মোক গলতিয়াই দিয়া বুলি কৈছে, গলতিয়াই দি আছে। মইতো কোনো ধৰণৰ বেয়া কাম কৰা নাই, দাদা ঢুকোৱাৰ পৰা মই তাতে যাই আছো। কমিটিত গ'লে মই নিজাকে মোৰ ফালৰ পৰা দাদাক তাতে হেল্প কৰি দিয়া হ'ব, কাম চাফ চিকুণতা আৰু অলপ দোকানৰ খোৱা বস্তু সেনেকে বান্ধি নিয়ে, আৰক্ষী ভিখাৰী আৰু মহান কাম দে বাইদেউ। আৰু যিখিনি পাব্লিক আহে সেইবোৰ দুই এটা সেনেকে খোৱা মোৰ ফালৰ পৰা। বাইদেউ অন্তৰ চাওক, বাইদেউ মানে জুবিনৰ নামত মানে কেনেকুৱা হেৰি কৰি আছে। আৰু বাইদেউ এখন জুবিনৰ নামত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি, বাইদেউ নিজৰ দুখীয়া হলেও এখন নাও বনাই জুবিন ক্ষেত্ৰত আপুনি এখন নাও এখন দিছিলো। সেইটো দাদাই শ্বুটিঙত চিনেমাত এনে দাদাই কৈছিলে, ধেমালিকে কৈছিলে নেকি হেৰিকে কৈছিলে নাজানো, কিন্তু দাদাই সঁচায়ে কৈছিলে। মানে এই নাওখন আপোনাৰ মানে জুবিনৰ নেক্সট ফিল্মত তাৰমানে আপোনাৰ নাওখন শ্বুটিঙত দিলে হয়। সেইটো কথা ঘৰত কৈছে নে কোৱা নাই মই নাজানো দাদাই, কিন্তু দাদাই সিমান ভাবি চিন্তিও নাথাকে। আচ্ছা, মই জুবিন গাৰ্গ ফেন ক্লাবৰ বাকী সদস্যবিলাকে যাতে বাইদেউক বেয়া নাপায়, মোকো যাতে বেয়া নাপায়, তাতে কোনোবা বেয়া থাকিব পাৰে। মই যিটো অশ্লীল ভাষাৰে এই মানে মোৰ ভণ্টি দেই, ভণ্টিৰ নিচিনা, এওঁক যিখিনি বেয়া মিছবিহেভ কৰিছে, মই ধিক্কাৰ দিছোঁ তোমাক অংকুৰ, তোমাক ধিক্কাৰ দিছোঁ। তুমি জুবিন ফেন ক্লাবত তুমি থাকিলে জুবিনৰ আত্মাই শান্তি নাপাব। আৰু মই ফেন ক্লাবৰ বাকীখিনিক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে অংকুৰক জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা, এই অংকুৰ বৰাজনে এই মোৰ ভণ্টিগৰাকীক যিটো দিছে, আপোনালোকলৈ মই অডিঅ'টো আগবঢ়াম। আপোনালোকে এইটো ভিডিঅ', মই একচুৱেলি কোনো ভিডিঅ'তে মই নকওঁ যে আপোনালোকে মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, কিন্তু এই ভিডিঅ'টো জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলে যাতে শ্বেয়াৰ কৰে, মানে একদম অশালীল। আৰুতো বহুত মানে বেয়াকে কৈছে, এই গোটেই বেয়াবিলাক মোৰ পেজত মই নিদিওঁ, একদম অসভ্য ভাষা কিছুমান কৈছে। মই তাৰে কাটিং কৰি কম কথাখিনিহে ক'ম, আৰু পাছত যদি লাগে গোটেই ৰেকৰ্ডিংটো মোৰ তাতে আছে, মই তথ্য সহকাৰে মই দি দিম। লগা হলে মই বাইদেউৰ মই নিজে এই অংকুৰৰ এগেইনষ্টে মই FIR দিম মই থানাত।
তাৰ আগত কথা কৈ আছে কি কৈ আছে আপুনি বিলাক মাইনা তুমি তোমাৰ লগতে কথা পাতিছো কালি আপুনি তাইক কৈছে যে অংকুৰে তোমাৰ কথা লগাইছে কিবা কৰিছে তুমি মই অংকুৰক ভালকে কথা কি ভাল ভালকে কথা পাতিছো আপোনাৰ লগত আপোনালোক ভালকে কথা পাতিব আপোনাৰ অকাদে নাই গেলা মোৰ লগত কথা পাতিব পাৰা ঠিক আছে কেলা কণাপুৰৰ পৰা গটিয়াই উলিয়াই দিছিল বোলে গেলা ৰবা তুমি মাইকী মানুহ এজনীক কিয় এইগিলাখন বাপ কেলা এইবোৰ কথা কৈ ব্যৱহাৰ কৰি আছা অভিমান্যু